নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বুক ৰিলেটেড ভিডিঅ'বোৰ চাই যদি ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি ল'ব যাতে আমি আপলোড কৰা কোনোটোৱে ভিডিঅ' আপোনালোকে মিছ নকৰে। তেতিয়াহ'লে বলক পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টোত মই এটা হিন্দী উপন্যাসৰ ৰিভিউ কৰিবলৈ ওলাইছোঁ। উপন্যাসখন লিখিছে মুন্সী প্ৰেমচন্দে আৰু উপন্যাসখনৰ নাম হ'ল গোদান। গোদান উপন্যাসখন কৃষক সমাজৰ ওপৰত আধাৰিত এখন উপন্যাস। এজন কৃষক যাৰ উৎপাদিত শস্য আমাৰ সকলোৰে পেট ভৰায়, কিন্তু সেই কৃষকৰ ঘৰতে দুবেলা খাবলৈ অন্ন পৰ্যন্ত নাথাকে। এজন কৃষকৰ দুখ দৰিদ্ৰতা, ব্যস্ততাপূৰ্ণ জীৱনৰ দৌৰাদৌৰিত বহু পাছতে ৰৈ যোৱা এজন কৃষকৰ সপোনবোৰ যে আজীৱন সপোন হৈয়ে ৰৈ যায়, সেই কথা আমি গোদান পঢ়ি উঠি অনুভৱ কৰিম। গোদান উপন্যাসখনৰ কাহিনী হৰি আৰু ধনিয়া নামৰ এক কৃষি দম্পতীৰ জীৱনৰ ওপৰত আধাৰিত। উপন্যাসখনৰ মুখ্য চৰিত্ৰ হৰিৰ মাধ্যমেদি ভাৰতীয় গ্ৰাম্য তথা কৃষি সমাজৰ বিভিন্ন দিশ উপন্যাসিকে চিত্ৰণ কৰিছে। হৰিৰ সৰুৰে পৰা সপোন আছিলে যে গোমাতা অৰ্থাৎ গৰুৰে তাৰ ঘৰ শুৱনি হওক। তাৰ ইচ্ছা আছিলে যে সি সদায় গো দৰ্শন কৰি নিজৰ জীৱন সফল কৰাৰ লগতে গো সেৱা কৰি নিজৰ পুণ্য অৰ্জন কৰক। আৰু এয়ে আছিল হৰিৰ জীৱনৰ আটাইতকৈ ডাঙৰ সপোন। বহু কষ্টৰ পাছত হৰিৰ ঘৰলৈ এটা গৰু আহিও যায়, কিন্তু গৰুটোক হৰিৰে ভায়েকে বিষ দি মাৰি পেলায়। আগলৈ গৈ হৰিৰ পুতেক গৌবৰে ঘৰৰ পৰা পলাই যায়, কিয়নো তাৰ যিজনী ছোৱালীৰ লগত প্ৰেম আছিলে সেই ছোৱালীজনী গৰ্ভৱতী হৈ যায়। তেতিয়া হৰিয়ে সেই ছোৱালীজনীকটো ঘৰলৈ লৈ আহে, কিন্তু নিজে সমাজৰ ভয়ত ঘৰ এৰি পলাই যায়। আৰু ইয়াৰ পাছত হৰি আৰু তাৰ পৰিয়ালৰ ওপৰত যি দুখৰ পাহাৰ ভাঙি পৰে, সমাজৰ দ্বাৰা সিহঁতৰ ওপৰত যি আৰোপ লগোৱা হয়, তাক উপন্যাসখনত পঢ়ি আমাৰ সকলোৰে চকুপানী ওলাই যোৱাটো স্বাভাৱিক। আৰু ইয়াৰ পাছততো হৰিয়ে কেৱল মাত্ৰ এটাই কথা চিন্তা কৰিবলৈ ধৰিলে যে যিকোনো প্ৰকাৰে আজিৰ দিনটোত যাতে তাৰ পৰিয়ালৰ পেটলৈ এমুঠি অন্ন যায়। গৰু কিনিবলৈ কৰা প্ৰয়াসেৰে কাহিনীভাগ আৰম্ভ হৈ বিভিন্ন সামাজিক কুসংস্কাৰ আদিৰ ওপৰত কুঠাৰাঘাত কৰি কাহিনীভাগ আগবাঢ়ি যায়। কাহিনীৰ শেষলৈ হৰিৰ মনত যি অন্তিম ইচ্ছা ৰৈ যায় সেয়া হ'ল এটা গৰু কিনাৰ, তাৰ শৈশৱৰ সপোন। আৰু এই সপোনকে পূৰা কৰিবলৈ কষ্ট কৰোঁতে কৰোঁতে হৰিৰ মৃত্যু হৈ যায়। এজন কৃষক যিয়ে নিজৰ এটা সৰু সপোন গৰু কিনাৰ তাক পূৰা কৰিব নোৱাৰাকৈ নিজৰ শেষ শ্বাস ত্যাগ কৰে। উপন্যাসখন পঢ়ি থাকোঁতে আচৰিত আৰু কষ্ট এইখিনিতে অনুভৱ হয় যে যেতিয়া হৰিৰ মৃত্যুৰ পাছত হৰিৰে পত্নী ধনিয়াক গাঁওবাসীয়ে কয়, ভাবি হৰি আব নেহি ৰহা, আব গোদান কৰৱা দিজিয়ে। হয়, এজন কৃষক যিয়ে জীয়াই থাকোঁতে নিজৰ এটা সৰু সপোন গৰু কিনাৰ তাক পূৰা কৰিব নোৱাৰিলে, আৰু এতিয়া তাৰ মৃত্যুৰ পাছত তাৰেই পত্নীক সেই বস্তুকে আকৌ দানত দিবলৈ কোৱা হৈছে। কি আচৰিত এই সমাজ! আৰু এইখিনিকে প্ৰেমচন্দে উপন্যাসত নিজৰ শব্দৰ জালেৰে এনেদৰে প্ৰকাশ কৰিছে। যেতিয়া চবে কৈ আছিলে আব গোদান কৰা দো, বছ यही समय है, तो धनिया यंत्र के भांति उठी, आज से बेची हुई सुतली से 20 आने पैसे लेकर अपने पति के ठंडे हाथों पर रखते हुए सामने खड़े दाता दीन से कहा, महाराज घर में ना तो गाय है, न बछिया, न पैसे, यही पैसे हैं और यही है इनका गोदान। আৰু এনেকৈ এজন কৃষকৰ জীৱন এটা সৰু সপোন পূৰা কৰিব নোৱাৰাকৈ শেষ হৈ যায়। গোদানত জমিদাৰসকলৰ হাতত দৰিদ্ৰ কৃষকসকলৰ শোষণ আৰু তেওঁলোকৰ ওপৰত হোৱা বিভিন্ন অত্যাচাৰৰ সজীৱ ব্যাখ্যা পোৱা যায়। ভাৰতীয় জনজীৱনৰ সুন্দৰ চিত্ৰণ, সমাজৰ বিভিন্ন বৰ্গৰ সমস্যাৰ প্ৰতি লেখকৰ প্ৰগতিশীল দৃষ্টি তথা লেখকসকলৰ আৰ্থিক অৱস্থাৰ মাৰ্মিক বৰ্ণন উপন্যাসখনত পোৱা যায়। উপন্যাসখনৰ পঢ়াৰ পাছত আপুনি সেই হৈ নাথাকিব যিজন আপুনি উপন্যাসখন পঢ়াৰ আগতে আছিলে। পঢ়ি হোৱাৰ পাছত আপোনালোকৰ মনত বিভিন্ন প্ৰশ্নই খেলা খেলিব। বহু ক্ষেত্ৰত আপোনালোকে প্ৰেমচন্দৰ লগত একমত নহ'বও পাৰে, কিন্তু বহু বছৰ আগতে ৰচনা কৰা এই উপন্যাসখনৰ বৰ্তমান সময়তো প্ৰাসংগিকতা আছে। গতিকে যিসকলে উপন্যাসখন পঢ়া নাই সেইসকলে এবাৰ হ'লেও প্ৰেমচন্দৰ এই মহান কৃতিক পঢ়িব বুলি আশা ৰাখি মই আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু বুক ৰিলেটেড ভিডিঅ'বোৰ চাই যদি ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলত অলৰেডি বহুকেইটা ভিডিঅ' বনাই থোৱা আছে, চ' কাইণ্ডলি সেইকেইটাও গৈ চাব আৰু ভাল পালে লাইক কৰিব। থেংক ইউ।